কৃষ্ণ আমি বৰদোৱা আলিপুখুৰী নামৰ ঠাইত যেনেকৈ শংকৰ গুৰুৰ জন্ম আছিলে জন্ম থানখনলৈ আমি গ'লোঁ গৈ খুবেই আনন্দিত লাগিলে ভকত সমস্তৰ লগত গ'লোঁ এয়া শংকৰ গুৰু য'ত আউজী পুস্তক লিখিছিলে সেই ভাগ হ'ল এই শিলিখা গছৰ তলত আমি জন্মলে ধৰা কাৰণ অন্য নাম দিছে আৰু সেইকাৰণে গীতত লেখা আছে শংকৰদেৱে মধ্যৰাতি আকাশী গংগাত আকাশ সকলো চাই মেলি আমি ঘূৰি আহি তেজপুৰত তুষাৰ অনিৰুদ্ধ চাই ঘৰ পালোঁহি ধন্যবাদ কৃষ্ণ